হেল্ল' বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰবাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি অসমৰ কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰীৰ হাজবেণ্ডেনো কি কৰে তাৰে ওপৰত আলোচনা কৰিম। তেনেহ'লে বলক অলপ পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু তাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। তেনেহ'লে বলক আজি অলপ দেৰি নকৰাকৈ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী। প্ৰিয়ম পল্লৱীৰ হাজবেণ্ডৰ নাম হৈছে ভৃগু কাশ্যপ, আৰু ভৃগু কাশ্যপ এজন জনপ্ৰিয় কণ্ঠশিল্পী, যাক আমি সকলোৱে চিনি পাওঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী পল্লৱী মেধি। পল্লৱী মেধিৰ হাজবেণ্ডৰ নাম হৈছে কংকন শৰ্মা, তেওঁ এজন ডাক্তৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। বৰষাৰাণী বিষয়াৰ হাজবেণ্ডৰ নাম হৈছে ভাস্কৰ বৰুৱা, আৰু ভাস্কৰ বৰুৱা এজন শিক্ষক, তেওঁ ফিজিক্স আৰু কেমেষ্ট্ৰি পঢ়ুৱায়। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা। প্ৰীতি কংকনাৰ হাজবেণ্ডৰ নাম হৈছে সীমান্ত শেখৰ, আৰু তেওঁ এজন জনপ্ৰিয় কণ্ঠশিল্পী, যাক আমি সকলোৱে চিনি পাওঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধি। মেঘৰঞ্জনী মেধিৰ হাজবেণ্ডৰ নাম হৈছে নীল দাস, আৰু নীল দাস এজন অভিনেতা। অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা অৰ্থাৎ পাৰ্বিন চুলতানা, আৰু পাৰ্বিন চুলতানাৰ হাজবেণ্ডৰ নাম হৈছে মুস্তাক আহমেদ, আৰু মুস্তাক আহমেদ এজন বিজনেছমেন। তো আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি সেই ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে কোনগৰাকী অভিনেত্ৰী আপোনাৰ প্ৰিয় তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।